सालबारियाव हाबा जानाय आइजोनि गाज्रि फट' भाइरेल ससियेल मिडिया। बिपिएमनि सोद्रोमानि हेंथाय ब्लेकमेलिंनि अजद। सासे हाबा जानाय आइजोनि गाज्रि फट' ससियेल मिडियायाव भाइरेल जानायखौ लानानै बाक्सानि सालबारियाव दुंहाव थासारि। बे जाथायाव सासे बिपिएमनि मावथिखौ लोब्बा थानायनि अजदआव आइजोआ पुलिसनि खाथियाव एजार होदोंब्लाबो पुलिसआ एजार मोननायनि 1 हप्ता बारलांब्लाबो दायनिगिरिनि हेंथाय जेबो रोखोमनि आयेननि राहा लायैनि अजद थिखांदों। फोरमायथावनादि बाक्सा जिल्लानि सालबारिनि रौमारि गामिनि जगत दास मुंनि सासे बिपिएफनि मावथिया साख्रि होगोन होननानै खोथा होनानै बि गामिनि सासे हाबा जानाय आइजोखौ पाठशालायाव थानाय बिदानि न'आव लांनानै बायदि सिगि सग दिन्थिनायजों लोगोसे फेग्रा रोखोमनि टेब्लेट दौनानै जर जुलुम खालामनानै देहायारि सोमोन्दो खालामदों। बिनिनो माखासे गाज्रि फट' गावनि मबाइलाव खेबनानै लाना फट'फोरखौ ससियेल मिडियायाव हगारना होनायाव ओनसोल नाङैनो दावराव जादों जाथाया। दुखुथिया आइजोआ न्याय नागिरनानै आनन्द बाजार पुलिसनि जै सालबारि पुलिस थानायाव दायनिगिरि जगत दासनि हेंथाय गांसे एजाहार होदोंब्लाबो पुलिसआ दासिम जेबो रोखोमनि राहा लायैनि अजद थिखांदों। মানুহে মোক চাকৰিৰ কাগজ পত্ৰ দি নথি পত্ৰ জমা দিম বুলি কৈ নি তেওঁ প্ৰলোভন দিছে, দি কিনে তেখেতে মোক লৈ গৈছে পাঠশালাত, লৈ যাই কিনে একদম বেয়া ব্যৱহাৰেদি তেওঁ মোক কাপোৰ কানি খুলি বেয়া টাইপৰ ফটো মাৰি হোৱাটছএপত ভাইৰেল কৰিছে। তেখেতে ভাইৰেল কৰি এতিয়া মোক নানানটা ধমকি দি আছে, মানে ধৰি লওক যদি মই ফটো নুঠো তেখেতৰ লগত বেয়া সম্পৰ্ক নকৰোঁ, এইবিলাক তাৰমানে মানুহৰ আগত ক'ব, ভাইৰেল কৰিব, মাৰিব, মানে প্ৰাণী মৰা ভাবুকি দিছে, হাজবেণ্ডক মাৰিব, বাচ্ছাটোক মাৰিব, মাৰি কিনে তেখেতে মোক এতিয়াও মানে ধৰি লওক কৈ আছে তেখেতে মই যদি পইচা পাতি লৈ হ'লেও কম্প্ৰমাইজ কৰিব লাগে, কেছটো মানে নকৰিলে মোৰ লগত একশ্যন ল'ব, এইবিলাক কৈ আছে। মই তাৰ উপায় নহৈছোঁ, মোক মানে বাচ্ছাটোক পুহিবলৈ খাবলৈ মানে নিজেও কাম কৰি যাব পৰা নাই, ওলাব পৰা নাই, তেখেতে কিন্তু মুক্তভাৱে ঘূৰি আছে। তেওঁৰ ওপৰত এজাহাৰত দাখিল কৰা হৈছে আনন্দবাজাৰ আৰক্ষী চকীত আউটপোষ্ট 17 আগষ্টৰ দিনাখন দিয়া গৈছে। তেখেতক মই এতিয়া নিজে গম পোৱা নাই, শুনিছোঁ আৰু তেখেতে ধৰি লওক মোক একো ছাৰতে একশ্যন লোৱা নাই, আনা নাই থানাত, আনি কিনে কিবা সোধ পোছ কৰিছে নে কৰা নাই, তেখেতক ক'লে কয় কৰি আছোঁ কাম এনেকৈ কয়। আজিলৈকে কিন্তু তেখেতক ধৰি আনা বুলি শুনা নাই, ন্যায় লাভ কৰা নাই। ঘটনাটো হৈছে পাঠশালাত নিজৰ দাদায়েকৰ ঘৰত জগত দাসৰ ঘৰৰ দাদায়েক দীপক দাসৰ ঘৰত হৈছে। তেওঁ বিবাহিত, তেওঁৰ বাচ্ছা 2টা আছে, ল'ৰা সন্তান আৰু এটা ঘৈণীয়েক। সিহঁতৰ পাৰিবাৰিক মানে সিহঁতৰ লগত আমাৰ এনে গাঁৱৰ হিচাপত মানে ভিনদেউ বুলি মাতোঁ, আমাৰ মালিকৰ ভিনদেউ হিচাপত তেওঁৰ লগত অলপমান সম্পৰ্ক আছিল, ভাল সম্পৰ্কই আছিল। প্ৰথমতে তেখেতে যে এনে নকৰিব মই ভবা নাছিলোঁ সপোনতো। কিহৰ লগত জড়িত? কোনো ৰাজনৈতিক দল? তেওঁ ৰাজনৈতিক দল BPF-ৰ কিবা মেম্বাৰ আছিল, আগতে মেম্বাৰ আছিল। এতিয়া কি বিচাৰিছে? এতিয়া বিচাৰিছোঁ যিহেতুকে মোৰ ওপৰত যেনেকৈ মই আজি মানুহৰ আগত মুখ ওলাব পৰা নাই, মোক আজি মানুহে মানে নানানটাৰ কথা কৈ আছে, বা সিহঁতে যেনেকৈ মোক ধমকি দিছে, তেখেতক মানে সেনেকৈ আৰক্ষী বিষয়াসকলে যেন তেওঁক শাস্তি প্ৰদান কৰে আৰু মই ন্যায় বিচাৰি তেখেতৰ ওচৰত মিনতি কৰিছোঁ। আমাৰ ঘৰত যিটো ঘটনা হৈছে, এই ঘটনাটো আমি আনন্দবাজাৰ আৰক্ষী চকীত এজাহাৰ দিয়া হৈছিল। আজিলৈকে পুলিচে কোনো তাৰ বিচাৰ কৰা নাই। বিচাৰ নকৰা আমি উপায় নাপাই কি কৰিম আৰু, এতিয়া গৰীব মানুহ উপায় নাই, সেইকাৰণে আপোনালোকৰ ওচৰত চাপিছোঁ আৰু আপোনালোক কি সুবিধা বিচাৰ কৰিছে। আৰক্ষী জগত দাস, ৰৌমাৰী গাঁও। আগতে BPF-ৰ মেম্বাৰ আছিল, আৰু সেনেকৈ বহুতো বোলে সি ঘৰ দিম বুলি পইচাও খাইছে বোলে শুনা হিচাপে। ফাং ফুঙে মানুহটো শুনা হিচাপে। এতিয়া আমাৰ গাঁৱৰ পৰাও কোনোবাই নিছে বোলে পইচা সেনেকৈ। আৰক্ষী এজাহাৰ দিয়াৰ পিছত আপোনালোকে ন্যায় পোৱা নাই? এতিয়ালৈকে পোৱা নাই। 2-3 দিন গ'লোঁ, একো বিচাৰ কৰি দিয়া নাই আমাক। কি কয় আৰক্ষী? কি ক'ব, হ'ব নহয় এইটো এনেকৈ কয় আৰু অন্য একো নকয়। মানে আৰক্ষী কথাটো ঘটনাটো গাপ দিব বিচাৰিছে নেকি? সেইটো বিশেষ নাজানো আৰু কি ক'ম, তেওঁলোকক বা কিবা হেৰি কৰিছে নেকি সেইটো বিষয়ে নাজানো। কিন্তু জগত দাসক দেখা পাইছে আছেনে? জগত দাসক কিন্তু এনে মানুহৰ মুখত শুনো থকা বুলি, কিন্তু মইতো নাযাওঁ না তাত। ৰৌমাৰীত গ'লে আৰু মোৰ শত্ৰু হৈ যাব না। ৰৌমাৰীত ফেচবুক চবতে ফটোবিলাক পঠাই দিছে। ছোৱালীজনী যদি ছুইচাইড কৰি দিলে কি হ'লে কথাটো, তাই বোলে ধৈৰ্য দিছে, আন ছোৱালী হ'লেতো ছুইচাইড কৰি দিব। আৰু তেখেতে পলাবৰ কাৰণে কিয় দিব লাগে?
তাৰ গিৰিয়েকক মাৰিম বুলি কৈছে, তাৰপিছত ছোৱালীটোক মাৰি ফেলাম বুলি কৈছে। এইটোতো যুক্তি নেকি? আৰক্ষী নিৰীক্ষকৰ বিষয়ে কিবা আহ্বান জনাব নেকি? তেওঁলোকে আমাক বিচাৰখন কৰি দিব লাগে আৰু এইটো আসামীক ধৰি অলপ শাস্তি দিব লাগে, এইটোৱে আৰু।